1 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম ইঞ্জিনিয়াৰজনৰ নাম কি উত্তৰটো হৈছে বলি নাৰায়ণ বৰা 2 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম চিকিৎসালয়খনৰ নাম কি উত্তৰটো হৈছে বেৰি হোৱাইট মেডিকেল স্কুল 3 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম মেডিকেল কলেজখনৰ নাম কি উত্তৰটো হৈছে অসম মেডিকেল কলেজ ডিব্ৰুগড় 4 নম্বৰ প্ৰশ্ন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰথম অসমীয়া সদস্যজনৰ নাম কি উত্তৰটো হৈছে হৰেন্দ্ৰনাথ বুঢ়াগোহাঁই 5 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ গৰাকীৰ নাম কি উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা 6 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম ডি.লিট অৰ্থাৎ ডক্টৰ অফ লিটাৰেচাৰ কোন উত্তৰটো হৈছে সূৰ্যকুমাৰ ভূঞা 7 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া মহিলা ডক্টৰেট কোন উত্তৰটো হৈছে ডক্টৰ লক্ষ্মী দেৱী 8 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া চুটি গল্পৰ ৰচক কোন উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা প্ৰথম অসমীয়া চুটি গল্পৰ ৰচক 9 নম্বৰ প্ৰশ্ন প্ৰথম কথা কবিতাৰ ৰচক কোন উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা 10 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি উত্তৰটো হৈছে সুৰভি যিখন 1909 চনত প্ৰকাশ পাইছিল 11 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি বিলাতৰ চিঠি যিখন 1939 চনত প্ৰকাশ পাইছিল লেখক হৈছে জ্ঞানদাভিৰাম বৰুৱা 12 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি উত্তৰটো হৈছে ঘৰ জেউতি যিখন 1927 চনত প্ৰকাশ পাইছিল সম্পাদক হৈছে কমলা লয়া কাকতি 13 নম্বৰ প্ৰশ্ন সাহিত্য অকাডেমি বঁটা পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি উত্তৰটো হৈছে ইয়াৰুঙ্গম যিখন 1981 চনত প্ৰকাশ পাইছিল লেখকজনৰ নাম হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 14 নম্বৰ প্ৰশ্ন জ্ঞানপীঠ বঁটা পোৱা অসমৰ দ্বিতীয়গৰাকী সাহিত্যিকৰ নাম কি উত্তৰটো হৈছে ডক্টৰ মামণি ৰয়ছম গোস্বামী 15 নম্বৰ প্ৰশ্ন সাহিত্যৰথী বুলি কাক জনা যায় উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্যৰথী বুলি জনা যায় 16 নম্বৰ প্ৰশ্ন উপন্যাস সম্ৰাট বুলি কাক কোৱা হয় উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি কোৱা হয় 17 নম্বৰ প্ৰশ্ন 2003 চনত অসম সাহিত্য বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকীৰ নাম কি উত্তৰটো হৈছে নিৰুপমা বৰগোহাঁই 18 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি উত্তৰটো হৈছে ধৰ্মপুস্তক যিখন 1813 চনত প্ৰকাশ পাইছিল লেখক হৈছে আত্মাৰাম শৰ্মা 19 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি উত্তৰটো হৈছে লৰাবন্ধু যিখন 1888 চনত প্ৰকাশ পাইছিল সম্পাদক আছিল কৰুণাভিৰাম বৰুৱা 20 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি উত্তৰটো হৈছে আছাম ট্ৰিবিউন যিখন 1946 চনত প্ৰকাশ পাইছিল প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন 21 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি উত্তৰটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত স্থাপন হৈছিল 22 নম্বৰ প্ৰশ্ন অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি উত্তৰটো হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জী যিখন 1912 চনত প্ৰকাশ পাইছিল লেখক আছিল দেৱেন্দ্ৰনাথ বেজবৰুৱা 23 নম্বৰ প্ৰশ্ন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটকখনৰ নাম কি উত্তৰটো হৈছে শকুন্তলা আৰু লম্বোদৰ বৰাই লিখিছিল 24 নম্বৰ প্ৰশ্ন আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি উত্তৰটো হৈছে ভানুমতী পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বাৰা ৰচিত আছিল 25 নম্বৰ প্ৰশ্ন অসমীয়া ৰোমান্টিক সাহিত্যৰ গুৰি কোনে ধৰিছিল উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা ধন্যবাদ যদি ভিডিঅ'টি চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব